মই বদৰুদ্দিন আজমল ইউডিএফৰ সভাপতি মই এতিয়াই খবৰ পাইছো যে হাজী আমিনুলক এৰেষ্ট কৰা হৈছে পেহেলগামৰ ঘটনাৰ ওপৰত মন্তব্য দিয়াৰ কাৰণে মই মন্তব্যটো শুনিছো মোৰ কি মন্তব্য আমাৰ পাৰ্টিৰ কি ভিউ আছে মই কালি কৈ দিছো এইটো পেপাৰ পত্ৰিকা ওলাইছে ইংলিছ পেপাৰতো ওলাইছে দিল্লীতো ওলাইছে অসমতো ওলাইছে এইটো যে মন্তব্য দিছে হাজী আমিনুলে বহুত দুৰ্ভাগ্যৰ কথা এই সময়টো আমি আমাৰ সৰকাৰৰ লগত ভাৰতবৰ্ষৰ সৰকাৰৰ লগত আমি এক হৈ থকাৰ টাইম সন্ত্ৰাসবাদী হয় যিসকলৰ কোনো জাতি ধৰ্ম নহয় আর খাস করে যিসকলে সন্ত্রাসবাদী কাম করে ইসকলে ইসলামক বদনাম কৰি আছে মুসলমানক বদনাম কৰি আছে জাতিক বদনাম কৰি আছে এটো যিমান নিন্দা কৰা কম এই মন্তব্যটো হাজী সাহেবৰ আমাৰ পাৰ্টিৰ নহয় আমাৰ কোনো ভিউ নহয়